সদৌ অসমবাসী ৰাইজক অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ। ৰঙালী বিহুৰ উপলক্ষে আপোনালোকলৈ এটি কবিতা আগবঢ়াই দিলোঁ। কবিতাৰ শিৰোনাম বহাগ বিহু। কথা বাবুল হাজৰিকা, পাঠ ৰিম্পী বৰা। বহাগ অসমীয়াৰ কৃষ্টি সংস্কৃতিৰ মুকুতা স্বৰূপ। বহাগ অসমীয়াৰ প্ৰাণ, অসমীয়াৰ গৌৰৱ। বসন্ত ঋতুৰ আগমনে অসমীয়ালৈ আনে এক সুকীয়া মাদকতা আৰু নতুন বাৰ্তা। চৌদিশৰ ঢোল পেঁপাৰ শব্দই প্ৰতিজন অসমীয়াক উত্তাল কৰি তোলে। কুলি কেতেকীৰ মাতত মন প্ৰাণ চঞ্চল হৈ যায়। নাহৰ তগৰ কপৌ ফুলৰ সুগন্ধই মনবোৰ পুলকিত কৰে। প্ৰকৃতিয়েও নতুন ৰূপত আৱৰণ সলায়। শুকান পাতবোৰ সৰি কুঁহিপাত ওলায়। তাঁতৰ শালত শিপিনীয়ে নতুন সপোন ৰচে। বিহুত আপোনজনক বিহুৱানখন যাচে। জেতুকাৰ পাতৰ ৰঙৰ দৰে মনবোৰ ৰঙীন হৈ পৰে। কৃষিভিত্তিক পালন কৰা অসমীয়াৰ উৎসৱত গৰু বিহু এক অন্যতম অংগ। দীঘলতিৰ পাত, মাখিয়তীৰ পাত, হাতৰ খৰিকাত লাও বেঙেনা চাট লৈ গৰুক গা ধুৱাবলৈ যায়। গধূলি নামঘৰত দবা শংখ বাজে। গাঁৱৰ ঘৰে ঘৰে আহি হুঁচৰি জুৰে। বহাগ অসমীয়াৰ জাতীয় জীৱনৰ আয়ুস ৰেখা। বহাগ অসমীয়াৰ প্ৰাণ, অসমীয়াৰ গৌৰৱ।